হাই আমি এতিয়া ওলালো বজাৰলে পূজা বজাৰ কৰিবলৈ এইফালে কাজু ওলালে কাজু হাই কাজু ওলালে আমি ওলালো এতিয়া বলক ডিব্ৰুগড় টাউনত বজাৰ কৰিব পূজা দেখাম কিমানখিনি পাৰো নমস্কাৰ কি খবৰ সকলোৱে আশা কৰো সকলো ভালে আছে মই কৃষ্ণাই আসামিজ ব্লগাৰ কৃষ্ণা চেনেল দিলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমি কেম্পাছৰ পৰা ওলাই পুনে এফালে ভুটিয়া গলিটোলৈ গৈ আছো এটো শৰ্টকাটিং ৰাস্তা হয় এই খুচি মেগা মাৰ্টখনৰ পিনে যাব পাৰি পটকে পাই গৈ এফালে আৰু আমি এফালে আহিলে এটাই প্ৰবলেম হয় কাজু পুনে হুমাই হোটেলত হুমাব লাগে এই হোটেলখন পাৰ হৈ নাযায় হি পুনে আহিয়ে হুমাবই লাগিব নহলে আগবাঢ়িয়ে নাযায় হেডক এই হুমিয়াই কাজু বৰফি খুৱাই লৈ গৈছো বেলেগ একো নাখায় অকল কাজু বৰফিয়ে খাবহি আৰু আমি তাক খুৱাই বৈ গৈ আছো কাজুৰ কাপোৰ ফাৰ্ষ্ট কিনি লম তাৰ পিছত বাকিবোৰ লম আৰু আমি সিটি টাৱাৰ লীলাৰ্ছত হুমাম ইয়াতে লম বুলি ভাবিছো ইয়াৰ কালেকশ্যনবোৰ বৰ ধুনীয়া আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে দেই একদম হেৰিও আছে কিডছৰ আছে ওমেনছৰ আছে জেন্টছৰ আছে সকলোৰে পায় আৰু আমি সিলেক্ট কৰিলো কাপোৰ ইয়াত দুজোৰ কাপোৰ হুমাই আছে ঘৰত গৈ দেখামগৈ দেই আমি এতিয়া গৈ আছো বজাৰৰ পিনে লেটস গো পাৰ হৈ বাওঁচাইডে যোনটো ৰাস্তা পায় সেই পিনে বৰ ধুনু লাগিছে দেই ইস আইনা চাই কেনেকৈ পিন্ধিছে চাওক আনকালে আমি পিন্ধাব খুজিলেও পিন্ধাব নোৱাৰোঁ তাক আজি তাক নিজে লাগে দেখি লাগে মানে টুপি আৰু চশমা সি ল'বই আমি এতিয়া গৈ আছোঁ কেটলা মাৰ্কেটত হ'লচেলত বস্তুবোৰ পায় ডিব্ৰুগড় মানুহেতো চিনি পায় এই ফুলখিনি ইমান মৰম লাগিলে সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ আনকালে নাথাকে পূজা বুলি ওলাইছে চাগে আৰু মই কেটলা মাৰ্কেট আহিলে এই ছোৱালীজনীৰ ওচৰতে বস্তু লওঁ পুনে হুমাই সোঁ চাইডে কেইখনমান দোকান পাৰ হৈয়ে পায় বৰ ধুনীয়া কালেকশ্যন থাকে তাৰ ওচৰত দোকানখন সৰু হ'লেও তাৰ ওচৰত বহুত কালেকশ্যন থাকে দেই ভাল কোৱালিটি বেয়া কোৱালিটি সকলো ধৰণৰ বস্তু ৰাখে আৰু বহুত ৰিজনেবল প্ৰাইজত দিয়ে চিনাকি হ'লেতো আৰু সস্তাত দিয়ে আৰু মূলত চাওকচোন যি দেখো লগাই দিওঁৱে আৰু মাইকী মানুহৰ প্ৰব্লেম আছে নে মোৰে আছে নাজানো মোৰ যি দেখিলেও কিনো লাগে কিয় জানো আৰু আপোনালোকক কেটলা মাৰ্কেটখন অকণমান ঘূৰাই দিছোঁ ভিতৰৰ অংশ আৰু কোনোবাই দোকান দিব বিচাৰিলেও ইয়াৰ পৰা হ'লচেল ৰেটত নিব পাৰে বহুত বস্তু আছে আৰু আমাৰ চাহপাত নাইকিয়া হ'ল চাহপাত ল'বলৈ সোমালোঁ আৰু বজাৰৰ পৰা ওলাই আহিলোঁ আৰু বজাৰৰ পৰা ওলাই আহি যোনখন বাটাৰৰ কিনাৰত এখন দোকান আছে সৰুকৈ যোনটো কুৰ্তি কিনিলেও তাত 200 লয় আৰু আহিলোঁ আমি এম বজাৰ পেণ্টালুনৰ ফ্ৰণ্টতে আছে ইয়াৰ কিডছৰ কাপোৰবোৰ যে ৰাফ ইউজ কৰিবলৈ বৰ ভাল হয় বৰ কম ৰেঞ্জতে পায় ডাঙৰো পায় দেই আপোনালোকক ভিডিঅ'ৰ যোগে সৰুকৈ ডিব্ৰুগড় টাউনখন ফুৰাই দিছোঁ কিছুমানৰ সহায় হ'বও পাৰে বহুতে জানেই পিছে তাৰপৰা আহি আমি পেণ্টালুনত সোমাইছোঁ কাজু টি চাৰ্টটোৰ লগত মিলাকে বাপেকে টি চাৰ্ট এটা বিচাৰি ফুৰিছে তেওঁলৈ বিচাৰি পোৱা নাই ইয়াত পাওঁ নেকি সোমাইছে নাপালোঁ পিছে কিন্তু আমাৰ এওঁ নাযায় দেখিছেনে ঘূৰি কেলে এইটো কাৰণটো ইয়াত নুথাকে সি কেতিয়াও নাযায় ওপৰত কাম নহ'লেও এখনত উঠিয়ে যাবহি আৰু আমাৰ বজাৰ চলি থাকিব এতিয়া আমি পেট পূজাটো কৰি লওঁ এই ভুটিয়া ৰাস্তাতে আছে এখন আহাৰ বুলি কয় হোটেলখন এওঁৰ কাপোৰ ল'বলৈ আছে আগতে খাই লওঁ ভাত খাবা আৰু আমাৰ আহি গ'ল পৰ্ক ফেভৰেট দুইটাই খাবলৈ ভালে আছিলে দেই এখনত আৰু আমি আহিলোঁ ভুটিয়া এওঁৰ কাৰণে কাপোৰ ল'বলৈ আহিছোঁ টি চাৰ্টটো পোৱাই নাই নহয় ইয়াত পাওঁ নেকি চাওঁ নহ'লে বেলেগে লৈ ল'ব আৰু ভুটিয়া যে আপোনালোকে যাব পাৰে পূজা বজাৰ কৰিবলৈ বিশেষকৈ ছোৱালীবিলাক ইমান ধুনীয়া ড্ৰেছবোৰ আহিছে আৰু ফ্ৰকবোৰ যে ইমান ধুনীয়া কৰি আহিলোঁ আমাৰ কেম্পাছৰ ভিতৰলৈ এতিয়া গাড়ীখন লৈ কেণ্টিন যাম পুলিচৰ কেণ্টিন আজি আপোনালোকক দেখাম তাত কি পায় মই জোতা এযোৰ ল'বলৈ যাম
আৰু আমি আহি পাই গ'লোহি কেণ্টিন। এইখন ৰিজাৰ্ভৰ ভিতৰতে আছে। ইয়াত সকলো ধৰণৰ বস্তু পায়, গেলামালৰ বস্তু আৰু কাপোৰ নাপায়। কাপোৰো ট্ৰেকচুটবোৰ পায়। এই মুখতে সৰু, কিন্তু ভিতৰলৈ আৰু বেছি বস্তু আছে। ঠিক লাগিছে আৰু গোটেইখন এবাৰ দেখাই দিছোঁ। ইয়াত চব বস্তুৱে পায়, চেৰেলেক্স, তেল, ক্ৰীম, পাউডাৰ আৰু ঢেৰ পায়। মানে মই কৈ শেষ কৰিব নোৱাৰোঁ, আৰু আপোনালোকে নিজে চাই লওক। আৰু এইজন হৈছে ইয়াৰ দোকানী আৰু ধেমালি কৰিলোঁ দেই, সি দোকানী নহয় আচলতে। ইয়াত ডিউটিটো ইয়াত পৰে, তাক সকলোৱে দোকানী বুলি জোকায়, সেইকাৰণে ময়ো কৈ দিছোঁ দোকানী বুলি। চৰি দেই নৰদা। আৰু এয়া কেণ্টিনৰ মুখতে দুৰ্গা পূজা পাতিব, পেণ্ডেলবোৰ লাহে লাহে দিছে। আৰু টুপিটো পিন্ধি লওঁ, টুপিটো পিন্ধাই দিয়া। তাৰপিছত চশমা পিন্ধা। বৰ হেণ্ডচাম লাগিছে দেই। পূজা চাব জানি, পূজা চাব জানি। দেখা নাছিলোঁ এইকেইটা গিফ্ট পোৱা হয় পূজা বুলি। এইটো দিছিলে, আমাৰ মামাৰ ল'ৰা দিছিলে। মামাৰ ল'ৰা আহিছিলে যে ইয়ালৈ দিছিলে। এয়া আৰু এয়া এইযোৰ ড্ৰেছ দিছিলে। আমাৰ ঘৰলৈ আহিছিলে, মানে অৰুণাচলত থাকে। এইবাৰ আহিছিলে, ইয়াত দিছিলে। আৰু এইযোৰ ড্ৰেছ দিছে বায়ে, এওঁৰ বায়ে, ডাঙৰ বায়ে দিছে। আৰু এইযোৰ ড্ৰেছটো চাবলৈ বৰ ধুনীয়া। এইটো হৈছে চাৰ্ট, এইটো এটা লগত টুপি দিছে। আৰু এইটো এটা পেণ্ট, এনেকুৱা লেছ লগা। এটা খুলিটো দিব পাৰি, নিপিন্ধা বুলি ক'বলৈও পাৰি। আৰু পেণ্টটো বৰ ধুনীয়া কাপোৰ একদম। কেণ্টিনৰ পৰা আনিছোঁ, কিবা খোজকাঢ়িবলৈ কাৰণে। এইযোৰ মোৰ কাৰণে। আৰু দুযোৰ আছে, এইটো টি চাৰ্ট, এইটো আৰু ইয়াৰ লগত এইটো পেণ্ট। তাৰপিছত আৰু এইযোৰ ড্ৰেছ আছে, এইটো কুৰ্তা ড্ৰেছ হয়, এইটো এটা। তাৰপিছত এইটো এটা পেণ্ট ইয়াৰ লগত। এইটো হেৰিয়লৈ, নৰদাহঁতৰ বেটীলৈ। তাৰপিছত এইটো এওঁৰ চাৰ্ট, এইটো দাঁতটো। তাৰপিছত এইটো পেণ্ট, কি পেণ্ট? কাৰ্গো পেণ্ট। আৰু এইটো মই ঘৰত পিন্ধিবলৈ এইটো। আৰু এতিয়া পচন্দিত বস্তু বাকী নাই। এটা গহনা আনিলোঁ, এটা বস্তু দেখাই দিছোঁ। ইয়াৰ দামটো শুনিলে আপোনালোকে আচৰিত খাই যাব। কেটলা মাৰ্কেটৰ হয়। মই এইটো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, মানে ল'ম ভাবি আছিলোঁ, পাইছিলোঁ যদিও দামটোৰ কাৰণে লোৱা নাছিলোঁ। আজি সস্তাতে পাই গ'লোঁ, লৈ ল'লোঁ। এয়া এইটো কেনেকুৱা লাগিছে? পূজা পিন্ধিবলৈ নহয় আৰু, মোক এনেই লাগে মেখেলা চাদৰ পিন্ধিলে কেতিয়াবা। এইটো 800 টকা। তাৰপিছত এইটো হেনা, এল'ভেৰা জেল, লিকুইড সেন্দুৰ, ফুট, লিপষ্টিক, আৰু এইটো মংগলসূত্ৰ। এয়া ফুলি, আৰু এইবোৰ ক্লিপ হয়। এইবোৰ গিফ্ট দিবৰ কাৰণে আনিছোঁ। এইবোৰ ক্লিপ হয়, কেইবাটাও ক্লিপ আছে। সিমানে আৰু পূজা মোৰতো একো নাই লোৱা, মানে ল'ম আৰু লাহেকৈ। সিহঁতক আগতে বজাৰ কৰি লৈছোঁ, তাৰপিছত ল'ম আৰু। একো নাই লোৱা মানে একোৱে আৰু, ইয়াতে ইমান পইচা কমাই যায়। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই বাই। অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আহি আছোঁ। বাই বাই।